guys, welcome to my YouTube channel. More YouTube for সকলোকে স্বাগতম জনাইছো। কি খবৰ বাৰু আপোনালোকৰ আশা হ'ব নিশ্চয় ভাল। আজি আৰু এটা নতুন এটা ভিডিঅ' লৈ আহিছে। এইকেইদিন মই পুৰা ধামাকাৰ ভিডিঅ' দি আছোঁ। সদায় কালিও দিছোঁ মই বানপানীৰ ভিডিঅ'টো, পৰহি দিছোঁ মই য়োগাৰ ভিডিঅ'টো। তো বলক থাম্বনেইল আৰু টাইটেল দেখা পাই আপোনালোকে গমেই পাইছে মই ভিডিঅ'টো কিহৰ ওপৰত বনাব যাই আছোঁ। তো মোৰ মানে কি হয় বাৰে বাৰে উল্টা পুল্টা হৈছে। একচুৱেলি যেতিয়া মানে ব্লগ বনোৱা যায় তো এইটো আমি পুৰা কেমেৰাত এইটোত চাব লাগে, কিন্তু মানে আমাৰ চেল্ফি উঠোতে চেল্ফি এডিক্টেড হৈ গৈছোঁ আমি। তো আমি মানে ডাইৰেক্ট মানে এইটো গ্লাছখনৰ পিনে চোৱা যায়, বাট গ্লাছখনৰ পিনে চাব নালাগে, এইটো কেমেৰাৰ পিনে চাব লাগে। চবেইতো হয়তো ভালকৈ জানে, কিন্তু মই নাজানো। তো মানে কি মোৰ মনত পৰি গ'ল আৰু মই ভিডিঅ' এটাত পাইছিলোঁ যে ব্লগ বনালে সদায় কেমেৰাটোৰ পিনে চাব লাগে, মানে গ্লাছখনৰ পিনে চাব নালাগে। তো বলক কথা মানে বহলাই নিদিওঁ। তো থাম্বনেইল আৰু টাইটেল দেখা পাইতো কমেই গৈছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাম। তো আজি ভিডিঅ'টো হ'ব মানে কি হ'ল, ধৰক বাকচটোত কাপোৰ বহুত হৈ গৈছে জমা। তো এতিয়া মানে ভাবিছোঁ হাজবেণ্ডো ঘৰত আছে, তেওঁ আৰু মই মিলি পূৰা বাকচটো মানে চাফা কৰোঁ। কাপোৰবিলাক পূৰা উল্টা পুল্টা হৈ আছে। আমাৰ মাইকী মানুহবিলাকৰ প্ৰায়ে তেনেকুৱা হৈ থাকে, এনে ইমান কাপোৰ থাকে, ক'ৰবাত যাবৰ কাৰণে আমি কাপোৰ নাপাওঁ। তো এও এনে আছে ঘৰতে বহি পিনে, ময়ো এনে আছোঁ। তো ল'ৰাটো শুই আছে, ভাবিলোঁ এওঁৱে মোক ক'লে যে বাকচ চাফা কৰোঁ আহা। তো মই ভাবিলোঁ এনেই এটা সৰু আৰু চিম্পল ভিডিঅ' বনাই দিয়া যাওঁ নে কি কয় আপোনালোকে কেতিয়াবা এনেকুৱা কৰেনে? মই কিন্তু এনেকুৱা আৰু যেতিয়া কাম চাম নাথাকে এনেকুৱা কামবিলাক কৰি তো ভাল পাওঁ। তো ব'লকচোন আজি আহক। ল'ৰাটো শুই আছে, আঠখন তৰি দিছোঁ। বাকচটো দেখাই বাকচটোকে দেখাই বাকচটো পূৰা কাপোৰখিনি উলিয়াই লৈছোঁ, পূৰা উলিয়াই লৈছোঁ। এতিয়া কাপোৰখিনি চাফা কৰিম। কেমেৰাটো নবহে, তো মই কাপোৰখিনি জাপি দি থাকিম। কামখিনি কৰি কেমেৰাটো চাই মোৰ ব্লাউজ চিলাওঁতে চাগে 30টামান হৈ গৈছে চিলোৱা ব্লাউজ, কিন্তু পিন্ধিব নাই, তোৰ লগত পিন্ধিম। মানে যোৰা ব্লাউজ নহয় আৰু, যিহেতু মোৰ দোকান আছে মই নিজেই চিলাওঁ। তো এনে চিংগল ব্লাউজে মই বহুত হৈ গৈছে, 30টা নহ'লেও চাগে 25টা ৰাফ হৈ গৈছে। কাৰোবাৰ এনেকুৱা হয় নে মাইকী মানুহৰ মানে কাপোৰ বহুত থাকে, চবৰে প্ৰায় কাপোৰে হয়, কাপোৰ এনে বহুত থাকে, কিন্তু ক'ৰবাত যোৱা টাইমত কাপোৰ নাথাকে। আৰু আমাৰ প্ৰায়ভাগে এনেকুৱা হয় মানে কি এদিন পিন্ধা কাপোৰযোৰ বা এদিন পিন্ধা যিয়ে নহওক আৰু সেইটো নেক্সট দিনাখন পিন্ধিব। আমাৰ মানে এনেকুৱা এইযোৰ কাপোৰ দেখিছে নেকি কোনোবাই, তো মানে কি নতুন একযোৰ পিন্ধিব মন যায়। চবৰে তেনেকুৱাই হয় নে অকল মোৰে হয়? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'বিলাকৰ ভিউজ আহি আছে, মোৰ ভাল লাগি আছে, কিন্তু ছাবস্ক্ৰাইবাৰ কম হৈ আছে। প্লিজ অনুগ্ৰহ কৰিছোঁ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ কিয় মানে মই এণ্টাৰটেইনমেণ্ট কৰিব পৰা নাই নেকি? একচুৱেলি কেনেকুৱা হয়, আমি যিহেতু মিডল ক্লাছৰ হয়, তো আমাৰ তাত ডেইলি ব্লগ বনাব লগা একো মানে নাথাকে, স্পেচিয়েল মানে একো নাথাকে। তো যোনখিনি পাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী মই যোনখিনি পাৰোঁ মই সেইখিনি আপোনালোকক কৰিব চেষ্টা কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, মই যেন মানে আৰু এণ্টাৰটেইন কৰি যাব পাৰোঁ, আপোনালোকৰ ভাল লগা বস্তুবিলাক দেখাব পাৰোঁ। মানে বেলেগ আৰু বেলেগতকৈ অলপ বেলেগ কৰিব বিচাৰোঁ। তো অলপ বেছি কথা ক'লে কাম নহ'ব। মোৰ এইটো ভিডিঅ' কিন্তু এনেকুৱা নহয় যে মই মানে কি এটা কনচেপ্টতে ভিডিঅ' দিম। মই মানে ভাবিছোঁ মোৰ ইউটিউব চেনেল মই চব ভিডিঅ'ই দিম, খোৱাৰ পৰা, পিন্ধাৰ পৰা, ফুৰিব যোৱাৰ পৰা, বানপানী দিছোঁ, গোটেই এভৰিথিং মানে দিম। কিছুমানৰ এনেকুৱা হয় মানে কি খোৱা মানে কাকো নোট কৰা নাই, কাকো সেই কৰা নিজেই মানে দিম। সদাখনত কি হৈছে অফিচত ইমান ফোন মাৰে। তো বন্ধু হ'বলৈ এইকেইটা হৈছে মোৰ ব্লাউজ। একবাৰ গণি দিওঁ নেকি কেইটা আছে? বাৰু গণি দিওঁ। ইয়াতে 23টা আছে গাইজ, আৰু চৌকেছত আছে। চৌকেছত মিলি চাগে 30টা মানে হ'ব, আৰু হাত দীঘলো আছে। এইবোৰ চিলোৱাৰ টাইমত চিলাই থ'লোঁ, এতিয়া পিন্ধিব ইচ্ছা। আগতে যে লাগব ব্লাউজটা ভালবা নোৱাৰোঁ আমি, কি হ'ব? এনেকুৱা ব্লাউজকেইটা ভাল পায়নে আপোনালোকে? মই বহুত ভাল পাওঁ স্লিভলেছ ব্লাউজ। এইবাৰ আৰু এটা চিলাম ৰ'ব, কলা চব ড্ৰেছৰ লগতে মেটচ কৰে। আপোনালোকে চিলাইনে ভাল পায়নে? কোনোবাই চাগে মোক ভাবিব এই আৰু কি নতুন ভিডিঅ' পাইছে মানুহে আৰু স্লিভলেছ ব্লাউজ বেয়া পাব নেকি, তেনেকুৱা মানে।
প্লিজ মোক মাফ কৰিব দেই, মই যোনখিনি ভাবোঁ মই সেইখিনিয়ে কৈছোঁ আৰু। তো মই কাপোৰ জাপা হৈ গ'ল, কাপোৰখিনি জাপিলোঁ। মই জাপানত গৈছে, তেওঁৱে থৈছে, মই এনেই ব্লাউজকেইটাহে বনিছোঁ। তো কোনে কোনে এনেকুৱা কৰি পিনে আজৰি সময়ত ভাল পায় মানে নহয় আৰু, তেনেকুৱা কিছুমান সৰু সুৰা কাম থাকে আমাৰ ঘৰত। যেনেকৈ ধৰক কাপোৰ, আমি এতিয়া ধৰক ক'ৰবাত যাব লগা হ'ল, পুটুককৈ কাপোৰখিনি লৈ পিনে আমি ওলাই গুচি যাওঁ, তাৰপিছত আহি পিনে আৰু দৌৰাদৌৰিকৈ সেনেকৈ ধৰোঁ। বা ল'ৰা ছোৱালী থাকিলে ঘৰত বিশেষকৈ বেছি প্ৰব্লেম হয়। আপুনি ধৰক ক'ৰবাত গ'ল, মোৰ এইকেইদিন কেনেকুৱা হৈছে, সি স্কুল যোৱাৰ পিছত মানে ধৰক মই স্কুলৰ পৰা আহি পিনে তাক থৈ পিনে কাপোৰখিনি ধুই পিনে সেনেকৈ বাকচত বা চৌকেছত সোমাই থৈ দিওঁ। আলনাত থ'ব নোৱাৰি, ইমান নিগনি হৈছে। নিগনি উৎপাদত মানে কি নাইটি এটাও নাথাকে, নিগনিয়ে চব পুতি দিয়ে। তো কেমেৰাটো কেনেকুৱা কৰা, তো কি কৈ আছিলোঁ, নিগনি কাটি দিয়ে। তো সেইকাৰণে আলনাত মানে ডাইৰেক্ট চৌকেছত এনেকৈ উল্টা পুল্টাকৈ থৈ দিছিলোঁ মই। তো বাকচটো আজি চাফা কৰিলোঁ। এতিয়া চৌকেছটো এতিয়া চাফা কৰিব মন নাই। চৌকেছটো মানে কেনেকুৱা হৈছে, দৰ্জাখন খুলিলে কাপোৰখিনি বহুত পৰি যায়। আৰু একচুৱেলি কাপোৰ চাপোৰ থ'বৰ কাৰণে গডৰেজে ভাল, চৌকেছ ইমান এটা ভাল নহয়। চৌকেছত আপোনাৰ এটা খাপ থাকে, এইটোত বেছি কাপোৰ নধৰে। গডৰেজ হ'লে গোটেইখিনি কাপোৰ ধৰে। তো এতিয়া কি ক'ম, বিশেষ একো নাই, এনে এটা চিম্পল ডেইলি ভিডিঅ'ৰ দৰেই বনালোঁ, ব্লগৰ দৰে। তো এতিয়া এওঁ আনিছে বজাৰৰ পৰাই আম। তো এতিয়া এওঁ মোক কৈ আছে কাটি দিবৰ কাৰণে। এতিয়া মই কৈছোঁ তুমিয়ে কাটা, তুমি কাটিলে বেছি ভাল লাগিব খাই পিনে। মতা মানুহবিলাকে বস্তু বনালে বেছি টেষ্টি হয় খাবলৈ। আপোনালোকৰ কেনেকুৱা হয় জনাবচোন। আমাৰ কিন্তু এওঁ বস্তু বনালে বিৰাটেই টেষ্টি হয়। ধৰক চব্জি ভাত বনালেতো টেষ্টি হয়েই। আৰু এনেকুৱা আৰু ধৰক এই যে বুট কাটি এনেকুৱা নাৰিকল চাৰিকল কাটি পিনে দিয়ে নিমখে, তেনেকৈও ভাল হয়। কেতিয়াবা টেঙা চেঙা কাটিলেও ভাল হয়। এতিয়া তেওঁ কাটি আছে আম, তো এতিয়া আমি খাম আম। ল'ৰাটোৱে নাখায়, সেইকাৰণে সি শুই থাকোঁতে সেইকাৰণে খাই লওঁ, নহ'লে সি বহুত উৎপাত কৰে। কেমেৰামেন এটা ৰাখিব লাগিব পাৰ্মানেণ্টলি, ইউটিউব ভিডিঅ' বনাব। তে বাহিৰত গৈছে, মুখে কাটিব দি থৈ গ'ল। মই এটা কাটিম, তেওঁ আৰু তেওঁ কাটিব। কি আনিছি বাইদেউ? কি আনিছ আলা? মোৰ আৰু কোনোবাই লেভেলত কথা ক'বি নকলি আৰু উঠা। মোক যদি আৰু কোনোবাই কয়, কেতিয়াবা মোক পুৰা লিখিত কয়, কেতিয়াবা পুৰা নলবাৰী আচল নলবাৰী আহি যায়। কিয় ক'লে ভালব নেকি? খোৱা যায়। নলীৰ মানুহে গোৱাও কি ভাষা কয়, একবাৰ লিখিত কয়, একবাৰ নলবাৰীয়া কয়। এওঁ মোক কৈ আছে মোৰ বোলে ক্ৰছ হয়। কি ক'ম? হয় যদি হয় ক্ৰছে হয় বা চছে হয়, কেমেৰা লাগিব খাই। এইটো কি হয়, এইটো বজাৰৰ আম নহয় দেই, এইটো এখন মানুহৰ পৰা কিনি আনিছে। এইটো গছৰে আম হয়, বেয়া লাগে নাই, লাগিছে। তথাপি বজাৰৰ আমটো বেছি টেষ্টি হয় আৰু মানে খুব হয় চান্স নালাগে। এইটো অলপ খুব হৈছে, মই খাই দিলোঁ।
মজা এটা বেলেগ টেষ্ট আছে মানে কিনাটো খুব চুপ থাকে বাৰু মিঠা লাগে এইটো কিবা মানে ঘৰুৱা যিটো বেলেগ আল্টিমেট টেষ্ট তো গাইজ এতিয়াতো লাইন গুচি গ'ল আমিতো আমটো এতিয়া এনেকৈ খাই দিম এনেকৈ খাই চেছ কৰি দিম লাইনৰ ওপৰত আমাৰ ইনভাৰ্টাৰো নাই দুখীয়া মানুহ তো এনেকৈ আৰু এনজয় কৰোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব দেন নতুন এটা ভিডিঅ'ৰ কাৰণে আৰু লৈ আহিম তো বাই বাই